Hi friends, welcome to my channel. মই প্ৰিয়ংকা আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। সো আজি দিনটোত মই একচুয়ালি ভাবিছিলো যে আপোনালোকক দিনটো মই ৰাতিপুৱাৰ পৰা দেখাম কিন্তু ইয়াতে বৰষুণ পৰি আছিল। সো মই বেছিকৈ কৰিব নোৱাৰিলো আৰু আজি অফিস নাই। একচুয়ালি মই স্যাটাৰডে ভিডিওটো শুট কৰিছো। আপোনালোকে মেবি 2 দিনৰ পিছত দেখা পাব কাৰণ এডিটিংত অলপ টাইম লাগে। মই নিজে এডিট কৰো। আপোনালোকে ৰখিব লাগিব ভিডিওটো যেতিয়া মই আপলোড কৰিম তেতিয়ালৈ। 4টাৰ পৰা বৰষুণ ষ্টাৰ্ট হৈছে আৰু বৰষুণ এতিয়াও কমাই নাই। মই ভাবিছিলো যে আজি দিনটো মই ইকো পাৰ্ক আপোনালোকক ফুৰাম। ইকো পাৰ্কখন একচুয়ালি বহুত বেছি ডাঙৰ হয়। এদিনতে গোটেইখন কভাৰ কৰা বহুত ডিফিকাল্ট হৈ পৰে কিন্তু তেনেকুৱা একো নহলগে আৰু হেতু কাৰণে মই ভাবিছো যে ইকো পাৰ্কৰ ভিতৰত এটা সৰু পাৰ্ক আছে 7 ওয়ান্ডাৰ্স বুলি তালৈ যাম। ধুনীয়াকে যাম বুলি ভাবিছো কাৰণ যেটো লাইটিংৰ কাম হৈছে ন লাইটিংৰ কামটো বহুত ধুনীয়া হয়। ইকো পাৰ্কখন অলপ ভিৰ হয় এনেকুৱা নহয় যে মানুহ নাথাকে বহুতে ভিৰ হয় কাৰণ বাহিৰৰ পৰা মানুহ আহিলে ইকো পাৰ্কখন চাব যায়। বহুত ধুনীয়া বনাইছে। এইখিনি বস্তু দেখিব পাৰিব আৰু বহুতখিনি বস্তু ৰাইড আপুনি এনজয় কৰিব পাৰিব। এটা ব্লগ নিশ্চয় বনাম ইকো পাৰ্কৰ ওপৰত বাট আজি মই ইকো পাৰ্কখনৰে এটা ভাগৰ ওপৰত মানে দেখাইছো আপোনালোকে চাই দিয়কচোন ভিডিওটো। আমি ইকো পাৰ্ক পালোহি। প্ৰথমতে টিকেট লৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাম। এটো হৈছে ইজিপ্তৰ পিৰামিড। আমি ইয়াৰ ভিতৰত সোমাই যাব পাৰিম। মই ভিতৰত সোমাই গৈ দেখাই আছো বাৰু আপোনালোকক কেনেকুৱা দেখা যায় বাৰু ভিতৰখন। অলপ ভিৰ আছিল কাৰণে আমি ৰখি দিব লগা হ'ল। সৰু সৰু বস্তুবোৰক আপোনাৰ গুৰুত্বত ৰাখি ডিজাইনটো বনোৱা হৈছে। আপোনালোকে দেখিব পাৰিছেই। আমি এতিয়া ওলাই আহিলো। মই ইয়াৰ পৰা এবাৰ আপোনালোকক ভিউটো দেখাই দিছো বাৰু কেনেকুৱা লাগিছে। ইয়াতে আপোনাৰ স্নেক্সৰ কাৰণে দোকানো আছে য'ত আপোনাৰ কোল্ড ড্ৰিংকস, মিঠাই, চিপছ আদি পোৱা যায়। এটো হৈছে তাজমহল। আপোনালোকে বহুতে হয়তো অৰিজিনেলটো অলৰেডি ভিজিট কৰিছে। এটো হৈছে কলজিয়াম যেটো আপোনাৰ ৰোমত আছে। এটা এমপি থিয়েটাৰ হয়। পিছে ভিতৰলৈ সোমাই যাওঁতে কিন্তু ভুলভুলৈয়া যেনহে লাগিছে। এটো হৈছে দ্য গ্ৰেট ৱাল অফ চাইনা। মই ভিতৰৰ পৰা ভিউটো বাৰু দেখাই দিছো। বহুত ধুনীয়া লাগিছে ভিতৰৰ পৰা দেখিবলৈ। আপোনালোকে প্লিজ এই জেগাখিনি ভিজিট কৰিব কলকাতা আহিলে। 7 ওয়ান্ডাৰ্স চাবলৈ আপোনাৰ ভিতৰতে টিকেট পোৱা যায়। টিকেটৰ প্ৰাইচ হৈছে 30 रुपीस আৰু ইকো পাৰ্কখন উইন্টাৰত আপোনাৰ 7টা বজাতে বন্ধ হৈ যায়। সো আমি ওলাই আহিব লগা হ'ল। আমি কেন্ডৰ বুলি ওচৰতে এখন ঠাই আছে নিউ টাউনত। তাত আমি মমো খাব আহিছো। বহুত ভাল মমো পোৱা যায়। মমো আহি পালে আমি মমো খাই চাহ খাব যাম। ইয়াতে নতুন এখন চাহৰ দোকান খুলিছে য'ত আপোনাৰ বাটাৰ চাই, তন্দুৰী চাই, কেশৰ পিস্তা চাই, চকলেট চাই ডিফাৰেণ্ট টাইপৰ আপোনাৰ চাহ পোৱা যায়। এটা হ'ল কেশৰ মলাই আৰু এটা হ'ল নৰ্মেল আদা দিয়া চাহ। মই আদা দিয়া চাহে ট্ৰাই কৰিছো কাৰণ অলপ ঠাণ্ডা লাগিছে কিন্তু চাহখিনিত নজনাকে ক্ৰীম এড কৰিলে যাৰ কাৰণে আপোনাৰ টেষ্টটো বহুত বেয়া লাগিছিল খাবলৈ। মই কোৱাৰ কাৰণে এটা চাহখিনি চেঞ্জ কৰি দিলে। ইয়াত এইটো বস্তু বহুত ভাল হয়। আপুনি যদি কমপ্লেইন কৰে তেতিয়াহ'লে ইয়াতে লগে লগে বস্তুটো চেঞ্জ কৰি দিয়ে বা ৰিফাণ্ড দি দিয়ে। আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে। যদি নাই পোৱা আৰু মই ক'ত কি ইমপ্ৰুভ কৰিব লাগে প্লিজ কমেন্ট সেকশনত দিব কাৰণ মই এতিয়া শিকি আছো বৰ্তমান আৰু মোৰ মতে শিকাৰ কোনো শেষ নাই আৰু আপোনালোকে যদি সাপোৰ্ট কৰে তেতিয়াহ'লে মই ভাল ভাল ভিডিও বনাব পাৰিম ফিউচাৰত। মই আজি ইয়াকনি পোলাও বনাইছিলো।
য়াকনি পোলাও আমাৰ বহুত কম সময়ৰ ভিতৰতে বহুত জলদি হৈ যায় আৰু বহুত টেষ্টিও লাগে খাবলৈ। সেই ভিডিঅ'টো মই একচুৱেলি বেলেগ এটা চেনেলত আপলোড কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে চাব আৰু আপোনালোকে বনাই খাবচোন। খাই পেলাই মোক ক'ব যে কেনেকুৱা লাগিছে। যিহেতু আজি বৰষুণ দি আছিলে, তো মই যেনেকৈ দিনটো প্লেন কৰিছিলোঁ তেনেকৈ দিনটো নহ'লগৈ। তথাপিও আশা কৰোঁ যে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আৰু এটা কথা ক'ম যে আপোনালোকে ভালেই থাকিব।